নমস্কাৰ বন্ধুসকল, আজি আমি জানো আহক হাই ব্লাড প্ৰেছাৰ বা আমাৰ নৰ্মেল বডিত ব্লাড প্ৰেছাৰটো কিমান থাকিব লাগে একৰ্ডিং টু আমেৰিকান হাৰ্ট এছ'চিয়েশ্যন আমি সকলোৱে ফ'ল' কৰোঁ। চ' আজি সেই বিষয়ে কিছু কথা জানিম। প্ৰথমতে আমি জানো আহক আমাৰ বডিত নৰ্মেল ব্লাড প্ৰেছাৰ কিমান থাকিব লাগে। নৰ্মেল হৈছে ওপৰতো বিল' 120 আৰু তলৰটো বিল' 80 থাকিব লাগে। আৰু 120ৰ পৰা 129 আৰু 80কে যদি বেছি থাকে তেতিয়াহ'লে এইটো কি বুলি কয়, এলিভেটেড ব্লাড প্ৰেছাৰ বুলি কয়। আৰু ষ্টেজ 130ৰ পৰা 139 আৰু 80 to 90 যদি থাকে তেতিয়াহ'লে সেইটো ষ্টেজ 1 বুলি কয়। আৰু ষ্টেজ 2 আপোনাৰ ওপৰতো যদি 140তকৈ বেছি থাকে আৰু তলৰটো যদি 90তকৈ বেছি থাকে তেতিয়াহ'লে ষ্টেজ 2 বুলি কয়। অ'কে, বা হাইপাৰটেনশ্যন ক্ৰাইচিছ বুলি কয়। সেইটো কি হয়, যদি আপোনাৰ ব্লাড প্ৰেছাৰটো খুব বেছি থাকে, অৰ্থাৎ আপোনাৰ চিষ্টলিকটো 180তকৈ যদি ওপৰত থাকে আৰু তলৰটো 120তকৈ যদি বেছি থাকে, এইটো হাইপাৰটেনশ্যন ক্ৰাইচিছ বুলি কয়। এইটো হৈছে ইমাৰ্জেঞ্চি হাইপাৰটেনশ্যন ক্ৰাইচিছ। এতিয়া সোনকালে তাক ব্লাড প্ৰেছাৰটো কমাব লাগে। ইট ইজ এ ভেৰি ইমাৰ্জেঞ্চি চিটুৱেশ্যন। চ' আপোনাৰ ইয়াত মেডিচিনটো সোনকালে ষ্টাৰ্ট কৰা হয়। আৰু বাকীখিনি যেনেকৈ এলিভেটেড বা ষ্টেজ 1ত আমি জেনেৰেলি লাইফষ্টাইল মডিফিকেশ্যন প্ৰথমতে ট্ৰাই কৰা যায়, তাৰপিছত যদি নকমে তেতিয়াহে মেডিচিন ষ্টাৰ্ট কৰা যায়। চ' আমি নেক্সট ভিডিঅ'ত লাইফষ্টাইল মডিফিকেশ্যনৰ বিষয়ে গম পাম। থেংক ইউ ফৰ লিচনিং। ষ্টে টিউন ফৰ নেক্সট আপডেট। থেংক ইউ।